নমস্কাৰ বন্ধুসকল, সোশ্যাল লাইফ এক্সপ্ল'ৰলৈ স্বাগতম জনাইছোঁ। কৰোনা ভাইৰাছৰ ফলত দুখীয়া মানুহক সকলোৱে যিমান পাৰে সিমান খোৱা বস্তু দি সহায়ৰ হাত আগবঢ়াইছে। আমাৰ এই আদৰ্শৰ কথাবোৰ বহুদিনলৈ নতুন প্ৰজন্মৰ মুখে মুখে চলিব। আমি দুখীয়াসকলক সহায় কৰিছোঁ ঠিকেই, কিন্তু সহায় কৰিব গৈ আমি ছ'চিয়েল মিডিয়াত ফটো দি বাহ ল'বৰ কাৰণে আমি অপমানো কৰিছোঁ। ভগৱান শ্ৰীকৃষ্ণই আমাক কেনেকৈ দান দিব কৈছিলে, আজি তাৰ বিষয়ে ক'ম। ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু কমেণ্ট কৰি জনাব। প্ৰকৃত দান কি জানো আহক। অৰ্জুনে শ্ৰীকৃষ্ণক ক'লে, অৰ্জুন, হে মাধৱ, মোৰ নামেই ধনঞ্জয়। মই যুদ্ধত যিবোৰ ধন লাভ কৰোঁ সকলো প্ৰজাৰ মাজত দান দিওঁ। তথাপি সেই দিনহীন পুত্ৰ কৰ্ণহে কিয় মহাদানী বুলি সকলোৱে কয়। তেতিয়া শ্ৰীকৃষ্ণই এটি হাঁহি মাৰি দুটা সোণৰ টোপোলা অৰ্জুনক দি ক'লে, কৃষ্ণ, হে পাৰ্থ, লোৱা এই টোপোলা দুটা আৰু ভগাই দিয়া প্ৰজাৰ মাজত, কিন্তু চাবা তোমালৈ ইয়াৰ ক্ষুদ্ৰ মানুহ নৰয় যাতে। অৰ্জুনে আদেশ পাই প্ৰজাসকলক মাতি এটা শাৰীত থিয় হ'বলৈ কৈ এফালৰ পৰা দি গ'ল। কিন্তু এয়া কি আচৰিত, টোপোলাৰ সোণ দেখোন শেষ হোৱাৰ নামেই নলয়। 3 দিন 3 ৰাতি দান কৰি অৰ্জুন ভাগৰি পৰিল। ইফালে প্ৰজাসকলৰ মাজত অৰ্জুনৰ জয়গান গুঞ্জৰিত হ'ল। তাকে দেখি অৰ্জুন উৎসাহিত হ'ল, আকৌ দান দিবলৈ লাগি গ'ল। আকৌ 3 দিন 3 ৰাতি গ'ল। অৰ্জুন ভাগৰি পৰিছিল যদিও প্ৰজাৰ মুখত তেওঁ নিজৰে গুণগান শুনি মহা সন্তোষেৰে আকৌ দান দিবলৈ আৰম্ভ কৰিলে। কিন্তু আচৰিত, এতিয়াও টোপোলা দুটা শেষ হোৱা নাছিল। উপায়ন্তৰ হৈ তেওঁ পৰম মহাদয় সহস্ৰ গুণনিধি বসুদেৱৰ ওচৰত শৰণাগত হ'ল আৰু কান্দি কান্দি ক'বলৈ ধৰিলে, অৰ্জুন, হে মধুসূদন, হে কৃপাৰ সাগৰ, ইয়াৰ তোমাৰ কি লীলা? মইচোন দান দি ভাগৰি পৰিছোঁ, তথাপি টোপোলা দুটা ভৰ্তি হৈ মোৰ বাবে সোণ ৰৈ গৈছে। ইয়াৰ অৰ্থ কি? তেতিয়া ভগৱান শ্ৰীকৃষ্ণই মৃদু হাঁহিটি মাৰি ক'লে, কৃষ্ণ, হে পাৰ্থ, ইয়াৰ অৰ্থ তেনেই সহজ। এই বুলি কৈ তেওঁ মহাদানী মহাবীৰ কৰ্ণক মাতি আনি সেই সোণখিনি প্ৰজাৰ মাজত ভগাই দিবলৈ ক'লে। কিন্তু পুনৰ সেই একেই চৰ্ত ৰাখি যে ভগোৱাৰ অন্তত যেন কৰ্ণলৈ এখুদ মানুহ সোণ নাথাকে। কথা শুনি পৰম চৰিত্ৰবান কৰ্ণই হ'ব বুলি সোণৰ টোপোলা দুটা লৈ প্ৰজাৰ মাজত উপস্থিত হৈ আৰু ক'বলৈ ধৰিলে, কৰ্ণ, হে মহামান্য প্ৰজাসকল, আপোনালোকে এই টোপোলা দুটাৰ পৰা সোণখিনি সকলোৱে সমানে ভগাই লওক। এই বুলি কৰ্ণই আঁতৰি আহিল। তেতিয়াহে অৰ্জুনৰ হিতাহিত জ্ঞান ঘূৰি আহিল। তেতিয়া শ্ৰীকৃষ্ণই অৰ্জুনক ক'বলৈ ধৰিলে, কৃষ্ণ, হে পাৰ্থ, তুমি দান কৰিছিলা সঁচা, কিন্তু তথাপি তুমি নিৰ্লিপ্ত হৈ নিস্বাৰ্থভাৱে দান কৰা নাছিলা। সেইবাবে তুমি সেই সোণৰ টোপোলা দুটাৰ পৰা মোহমুক্ত হ'ব পৰা নাছিলা। তদুপৰি তুমি প্ৰজাসকলৰ পৰা তোমাৰ জয়গান শুনিবলৈ ভাল পাইছিলা। সেইবাবে তোমাৰ সেই দান নহৈ স্বাৰ্থনিহিত লাভালাভহে হৈছিলে। ইফালে সেই মহাদানী কৰ্ণ, যিয়ে দান কৰিবলৈ গৈ নিজৰ পৰিচয় পৰ্যন্তও নিদিলে। তেওঁ দান দিয়াৰ কাম দি আহিল, কিন্তু তাত কোনো ধৰণৰ মোহ অথবা কামনা নাৰাখিলে। সেইবাবেই তেওঁ মহাদানী। মনত ৰাখিবা, মহাদানীয়ে কেতিয়াও নিজৰ জয়গানৰ বাবে দান নকৰে। তেওঁ মাত্ৰ অসহায় লোকক দান কৰে আৰু আত্মসন্তুষ্টি লাভ কৰে। এক কথাত দানৰ বিপৰীতে ঘূৰাই একো নিবিচাৰে। শ্ৰীকৃষ্ণৰ কথা শুনি অৰ্জুন তলমূৰকৈ ৰ'ল আৰু অন্তৰৰ পৰা সেই মহাদানী কৰ্ণক সেৱা জনালে। আজিৰ এই ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।